নাম কি? নমস্কাৰ, মোৰ নাম অংকিতা আহমেদ। তোমাৰ বিদ্যালয়খনৰ নাম কি? অকাবস্তি মিৰি প্ৰাথমিক বিদ্যালয়। তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম কি? বিশেষ সন্মান ৰূপক। তোমাৰ গাঁওখনৰ নাম কি? অকাবস্তি গণিত। তোমাৰ গাঁও পঞ্চায়তৰ নাম কি? ৰঙাজান। তোমাৰ থানাৰ নাম কি? চাইদৰ। তোমাৰ ডাকঘৰৰ নাম কি? চিলনী। তোমাৰ মহকুমাৰ নাম কি? তেজপুৰ। তোমাৰ জিলাখনৰ নাম কি? শোণিতপুৰ। অসমৰ ৰাজ্যপালৰ নাম কি? বিপ্লৱ চন্দ্ৰ পেটেল। অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ স্বাস্থ্যমন্ত্ৰীৰ নাম কি? অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি? ডক্টৰ মনোজ পেগু। অসমৰ জাতীয় সংগীত কি? অমৰাপুনৰ দেশ। অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ ৰাজধানী ক'ত? দিছপুৰ। অসমৰ দুজন মহাপুৰুষৰ নাম কোৱা? শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ। অসমৰ দুখন ডাঙৰ নদীৰ নাম কোৱা? বৰাক ব্ৰহ্মপুত্ৰ। দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম কোৱা? অসমৰ দুটা অভয়াৰণ্যৰ নাম কোৱা? কাজিৰঙা আৰু নামেৰি। অসমৰ দুখন ডাঙৰ মন্দিৰৰ নাম কোৱা? মাধৱদেৱ মন্দিৰ, কামাখ্যা মন্দিৰ। অসমৰ জাতীয় উৎসৱ কি? বিহু। দুটা বাদ্যযন্ত্ৰৰ নাম কোৱা? ঢোল আৰু পেঁপা। তোমাৰ দেশখনৰ নাম কি? ভাৰতবৰ্ষ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? শ্ৰীযুত নৰেন্দ্ৰ মোদী। ভাৰতৰ ৰাজধানী ক'ত? দিল্লী। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? জন গণ মন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? কমল। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? আম। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? হকী। 5 জুন তাৰিখ কি দিৱস হিচাপে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। 20 জুন তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়? ৰাভা দিৱস। 15 আগষ্ট তাৰিখে কি দিৱস পালন কৰা হয়? স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। 26 জানুৱাৰীত কি দিৱস পালন কৰা হয়? গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। 14 নৱেম্বৰত কি দিৱস পালন কৰা হয়? শিশু দিৱস। 24 নৱেম্বৰত কি দিৱস পালন কৰা হয়? বিষ্ণুপ্ৰসাদ ৰাভা কিমান চনত জন্ম হৈছিল? 1931 জানুৱাৰী। বিষ্ণুপ্ৰসাদ ৰাভাই কি নৃত্য কৰি সোণৰ পদক লাভ কৰিছিল? তাণ্ডৱ। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম কি আছিল? গোপাল ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰ নাম কি আছিল? গেথিবালা ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাক কি নামেৰে জনা যায়? কলাগুৰু। স্বৰবৰ্ণ কাক বোলে? অ। স্বৰবৰ্ণৰ আখৰ কেইটা? 11টা। ব্যঞ্জন বৰ্ণ কাক বোলে? ক, খ। ব্যঞ্জন বৰ্ণৰ আখৰ কেইটা? 41টা। ABCD বৰ্ণমালা কেইটা? 26টা। ভাৱেল কেইটা আৰু কি কি? 5টা। A, E, I, O, U। গুড। এক বছৰত কেইমাহ? 12 মাহ। 12 মাহৰ নাম কোৱা? বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। এক সপ্তাহত কেইদিন? 7 দিন। 7 বাৰৰ নাম কোৱা? কাতি, দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। মানুহৰ শৰীৰৰ হাড় কেইটা? 2 পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষীবিধৰ নাম কি? উট পক্ষী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি? নীল নদী। এটা মহৎ লোকৰ বাণী কোৱা? কৰ কাপোৰ কৰিব প্ৰতিপৰ জনমজনক থাকে। গুড, থেংক ইউ।